নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মুন্মি গগৈ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আসাম কম্পাৰিটিভ এক্সামিনেশ্যনৰ বাবে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 25টা বছা প্ৰশ্নৰ উত্তৰ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। লগতে যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ আগতীয়াকৈ পায়। ধন্যবাদ। আহক ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3.2 মানে 3.2 অনুপাত। আৰু 2 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্যক মনোনীত কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 12জন সদস্য। এইবাৰ আহিলোঁ 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? উত্তৰটো হ'ল বিধান পৰিষদৰ নিৰ্বাচিত সদস্যই ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব নোৱাৰে। আৰু 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ ভিতৰত মুগা খেতি কৰা একমাত্ৰ ৰাজ্যখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল অসম। অসমেই হ'ল একমাত্ৰ ৰাজ্য মুগা খেতিৰ বাবে বিখ্যাত হ'ল ঢকুৱাখানা। ঢকুৱাখানা বিখ্যাত হৈছে মুগা খেতিৰ বাবে, সেইটো মনত ৰাখিব। 5 নম্বৰটো হ'ল বিশ্বৰ সৰ্বপ্ৰথমে স্থাপিত হোৱা চাহ গৱেষণা কেন্দ্ৰটো ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যোৰহাটৰ টুকলাইত। 6 নম্বৰটো হ'ল অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা তেল শোধনাগাৰটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল নুমলীগড় তেল শোধনাগাৰ। 7 নম্বৰটো হ'ল ডিগবৈ শোধনাগাৰটো কেতিয়া স্থাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1901 চনত। 8 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নামৰূপ। 9 নম্বৰ প্ৰশ্নটো হ'ল অসমত নেশ্যনেল গেমছ কিমান চনত অনুষ্ঠিত কৰা হয়? ইয়াৰ উত্তৰটো হ'ল 2007 চন। 10 নম্বৰ হ'ল অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 3 ছেপ্টেম্বৰ। আৰু 11 নম্বৰ প্ৰশ্নটো হ'ল অসমত কিমান চনত সৰ্বপ্ৰথমে ৰেলপথ আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1881 চনত। আৰু 12 নম্বৰ প্ৰশ্নটো হ'ল উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ উত্তৰটো হ'ল মালিগাঁও। 13 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? ইয়াৰ উত্তৰটো হ'ল দেৰগাঁও। 14 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল ইটো সিটো বহুতো। 15 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল ভানুমতী। এইটো সকলোৱে জানেই, তথাপিও মই দিছোঁ। 16 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল প্ৰহ্লাদ চৰিত। এইবাৰ দিছোঁ 17 নম্বৰ প্ৰশ্নৰ উত্তৰ। শ্ৰেষ্ঠ সংগীত পৰিচালনা বঁটা বিজয়ী অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল চামেলি মেম চাহাব। 18 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কোন ঠাইত বিলাতী মাটি অৰ্থাৎ চিমেণ্ট কাৰখানা আছে? ইয়াৰ উত্তৰটো হ'ল বোকাজানত। 19 নম্বৰ প্ৰশ্ন হ'ল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ হ'ল কুমাৰ ভাস্কৰ বৰ্মন। 20 নম্বৰ হ'ল আহোম মোগলৰ মাজত হোৱা শেষৰ ৰণখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল ইটাখুলি ৰণ। এইবাৰ 21 নম্বৰ প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল নৰনাৰায়ণ। 22 নম্বৰ হ'ল ভিলেজ ৰক ষ্টাৰ পৰিচালক কোন আছিল? ইয়াৰ উত্তৰ হ'ল ৰীমা দাস। 23 নম্বৰ হ'ল কৰোনা ভাইৰাছৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কোন দিনা জনতা কাৰফিউ দিছিল? ইয়াৰ উত্তৰ হ'ল 22 মাৰ্চ 2020 চন। আৰু 24 নম্বৰটো হ'ল ভাৰতৰ কোনখন ৰাজ্যই কৰোনা ভাইৰাছক মহামাৰী ৰোগ বুলি ঘোষণা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল ৰাজস্থান। এবাৰ আহিলোঁ 25 নম্বৰ অৰ্থাৎ শেষৰ প্ৰশ্নটিলৈ। অসমীয়া মহিলাই কাপোৰত সপোন ৰচে বুলি কোনে কৈছিল? উত্তৰটো হ'ল মহাত্মা গান্ধীয়ে। শেষত আপোনালোকৰ পৰা এটা প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিম, নিশ্চয় কমেণ্ট বক্সত আপোনালোকে জনাব। প্ৰশ্নটো হ'ল অসমৰ ক'ত তাৰকা গৃহ আছে? ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে জানে, তথাপিও মই এটা প্ৰশ্ন আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকে খুব সোনকালে প্ৰশ্নটোৰ কমেণ্ট বক্সত উত্তৰ দিয়ক আৰু মই নেক্সট ভিডিঅ'টোত আপোনালোকৰ সেই উত্তৰ দিওঁতাসকলৰ পৰা প্ৰথম 5জনক নিৰ্বাচন কৰিম। গতিকে খুব সোনকালে প্ৰশ্নটোৰ উত্তৰ দিব আৰু আপোনালোকৰ নামসমূহ মই নিশ্চয় ঘোষণা কৰিম। আগলৈও ভিডিঅ'সমূহ চাই থাকিব। নতুন নতুন প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে দিবলগীয়া যোনবিলাক কম্পিটিটিভ এক্সাম আছে সেইবিলাকত যাতে উপকৃত হয়, সেইভাবে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ।
পুনৰ লগ পাম এটি নতুন ভিডিঅ' লৈ গতিকে যিসকলে নতুনকৈ ভিডিঅ'টো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই দিয়া ভিডিঅ'সমূহ খুব সোনকালে পায় আৰু লাইক কমেণ্টৰ লগতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ পুনৰবাৰ ধন্যবাদ জনাই আপোনালোক আটাইলৈ সুস্বাস্থ্য কামনা কৰি মই ভিডিঅ'টোৰ পৰা সামৰণি মাৰিলোঁ ধন্যবাদ